নমস্কাৰ জ্ঞান সৰোবৰ আৰোগ্য কেন্দ্ৰৰ পৰা সকলোলৈ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ যোগ সংস্কৃতিৰ এক অমূল্য অৱদান সূৰ্য নমস্কাৰ আগবঢ়ালো। সূৰ্য নমস্কাৰ হ'ল পাৰ আসন ভংগীমাৰ এক সমাহাৰ। সদায় পুৱা আমি গাটোত স্নান কৰি সূৰ্যৰ কিৰণত কৰিলে আমি প্ৰচুৰ পৰিমাণে ভিটামিন ডি লাভ কৰোঁ। আমাৰ দেহত কেলছিয়ামৰ পৰিমাণ অটুট থাকে। সম্পূৰ্ণ দেহ বজ্ৰৰ দৰে কঠিন হয়। শিৰা উপশিৰা মাংসপেশী গ্ৰন্থিসমূহ শক্তিশালী হৈ থাকে, য'ত আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰচুৰ পৰিমাণে বৃদ্ধি হয়। কোনো ৰোগৰ বৰ্ণনা দিব নালাগে, সকলো ৰোগৰ কাৰণে মহৌষধ সূৰ্য নমস্কাৰ। 5 বছৰ বয়সৰ পৰাই সকলো লোকেই কৰিব পাৰে বয়সস্থ লোকলৈ, কিন্তু চাব দেহৰ শক্তি অনুসৰিহে কৰিব। বয়সস্থ লোকে অসুবিধা পালে নকৰিব। বা যিসকলৰ উচ্চ ৰক্তচাপ, হৃদৰোগ, বৃক্ক ৰোগ, গভীৰ মস্তিষ্কৰ সমস্যা, বেক পেইন, শ্লিপ ডিস্ক, হাৰ্নিয়া আছে তেওঁলোকে নকৰিব। বা কৰাৰ আগমুহূৰ্তত এজন যোগ প্ৰশিক্ষক বা এজন চিকিৎসকৰ পৰামৰ্শ ল'ব পাৰে। এতিয়া আহক আমি কেনেকুৱা বিধিৰে সূৰ্য নমস্কাৰ কৰিব পাৰোঁ। আৰু যোগশাস্ত্ৰত এই 12 ভংগীমাৰ 12 মন্ত্ৰও দিয়া হৈছে। প্ৰথমে এখন য়োগ মেটত আপুনি সুন্দৰভাৱে পাতল কাপোৰ পিন্ধি লৈ আপুনি নমস্কাৰ মুদ্ৰাৰে আৰম্ভ কৰক। এই নমস্কাৰ মুদ্ৰাত 3 বাৰ দীঘলকৈ উশাহ ল'ব আৰু মন্ত্ৰ হৈ গ'ল ওম মিত্তায় নমঃ। পুনৰবাৰ আমি উশাহটো লৈ হস্ত উত্তনাসন বা ঊৰ্ধ্ব হস্তাসনলৈ গতি কৰিম। পিছফাললৈ হালি যাম। যিমান পাৰি সিমান অনুসৰি কৰিব। ইয়াৰ মন্ত্ৰ হৈ গ'ল ওম ৰাৱয়ে নমঃ। পুনৰবাৰ উশাহ এৰি আমি আগফাললৈ হালি আহিম। ওম সূৰ্যায় নমঃ। দুয়োখন হাত ভৰিৰ কাষত আৰু মূৰটো আঁঠুত লাগি থাকিব। পুনৰবাৰ আমি উশাহ লৈ অশ্ব সঞ্চালন সোঁ ভৰিটো পিছফাললৈ লৈ যাম আৰু ওপৰমুৱাকৈ চাম। ওম ভানৱে নমঃ। পুনৰবাৰ আমি উশাহ এৰি পৰ্বতাসনলৈ গতি কৰিম। এই পৰ্বতাসনত কঁকাল ঊৰ্ধ্বমুখী হ'ব। ওম খগায় নমঃ। এতিয়া পুনৰবাৰ আমি উশাহ লৈ আকৌ অষ্টাংগ প্ৰণাম। দুয়ো ভৰি, দুয়ো হাত, দুয়ো আঁঠু, থুতৰি আৰু বুকু লাগি থাকিব। এই ভংগীমাৰ মন্ত্ৰ হৈ গ'ল ওম পুষ্পে নমঃ। পুনৰবাৰ আমি উশাহ লৈ ভুজংগাসন বা সৰ্পাসনলৈ গতি কৰিম। ওম হিৰণ্যগাৰ্ভায় নমঃ। এই আসনৰ পৰা আমি পুনৰবাৰ উশাহ এৰি আকৌ পৰ্বতাসনলৈ গতি কৰিম। ইয়াৰ মন্ত্ৰ হৈ গ'ল ওম মৰিচায় নমঃ। পুনৰবাৰ এই আসনৰ পৰা আমি উশাহ লৈ আকৌ অশ্ব সঞ্চালন সোঁ ভৰিটো আগলৈ লৈ আকাশৰ ফাললৈ চাম। ওম আদিত্যায় নমঃ। এই ধৰণে ওপৰলৈ দৃষ্টি ৰাখিছোঁ। পুনৰবাৰ আমি উশাহ এৰি পদহস্তাসনলৈ গতি কৰিম। দুয়ো হাত মাটিত লাগি থাকিব, মূৰটো আঁঠুত লাগি থাকিব। ওম সাবিত্ৰীয়ে নমঃ। পুনৰবাৰ আমি উশাহ লৈ ঊৰ্ধ্ব হস্তাসনলৈ গতি কৰিম। ওপৰমুৱাকৈ চাম, পিছফাললৈ লাহে লাহে হালি যাম। ওম অৰ্কায় নমঃ। পুনৰবাৰ আমি নমস্কাৰ মুদ্ৰালৈ ঘূৰি আহিম, স্থিতিলৈ ঘূৰি আহিম। ওম ভাস্কৰায় নমঃ। এই ধৰণে প্ৰথমতে লাহে লাহে কৰক, পাৰ্গত হ'লে খৰকৈ কৰিব। সকলোলৈ ধন্যবাদ থাকিল। সকলোৱে সূৰ্য নমস্কাৰ কৰক, নিৰোগী হওক। জয় আই অসম, জয় ভাৰত।